নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি দেওবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা আহি গ'লো আৰু দেখিছেনে আজি বতৰটো একদম ধুনীয়াকৈ ৰ'দ দিছে ৰাতিপুৱাৰ পৰা। আৰু ইফালে আজি বনাইছোঁ কচু ঔটেঙা দি দালি আৰু এয়া ৰঙালাও দি মটৰৰ চব্জি এটা বনাইছোঁ মটৰ দালি দি। তো ইফালে মোৰ ভাতো হৈ গ'ল আৰু ইফালে মায়ে অকণমান চাটনি বনালে। তো আজি আমাৰ থালিখন এয়া দালি ৰঙালাও চব্জি আৰু চাটনি। তো তাৰপিছত আজিও এটা মোৰ পাৰ্চেল আহিলে, সেয়াও ফুলৰ টাবে আছিলে বাৰু। তো ব'লক এতিয়া আনবক্সিং কৰোঁ। তো মোৰ আৰু বহুত চখ আৰু মানে ফুল গছ, তাৰপিছত এনেকৈ ঘৰৰ ইনডোৰ প্লাণ্টখিনি মোৰ এইবোৰ লগোৱা যে বিৰাট চখ। তো সেইকাৰণে এয়া টাবো আনিছোঁ অনলাইনত চাই পেলাই। অনলাইনত ধুনীয়া এইখিনি হোৱাইট কালাৰৰ দেখিছিলোঁ, পচন্দ হৈছিলে, তো অৰ্ডাৰ দিছিলোঁ। আৰু এইখিনিৰ লগতো তলত সেই প্লেটৰ নিচিনা আছে, মানে পানীটো বেছি হ'লে পকাত নপৰে। তাৰপিছত এয়া চব টাবখিনিত মই এতিয়া ফুটা কৰিছোঁ তলত এনেকৈ কেঁচি এটা দি মমত জুই ধৰাই গৰম কৰি ফুটা কৰিছোঁ। চবখিনিয়ে এনেকৈ ধুনীয়াকৈ ফুটা কৰি লৈছোঁ, এয়া দেখিছেনে। আৰু আজি যে আমাৰ ফুল গছত এয়া জবা ফুল, এই ফুলটোও ফুলিলে, ইমান যে ধুনীয়া লাগে। তো তাৰপিছত এই টাবখিনিত চব গছখিনিও লগাই দিলোঁ এয়া। তো এতিয়া থৈছোঁ। তাৰপিছত দুপৰীয়া এতিয়া মই গৈ আছোঁ ডক্টৰৰ ওচৰলৈ। একচুৱেলি বহুত দিনৰ পৰা মই প্ৰব্লেম এটা পাই আছিলোঁ, মানে মই দূৰৰ বস্তুখিনি মানে অলপ কম মানে ব্লাৰি অকণমান দেখা পাওঁ। তো ভাবিলোঁ অকণমান চেকআপ কৰাই লওঁ। তো চকুৰ ডক্টৰ দেখাব আহিছিলোঁ আৰু এই চশমাটো চিলেক্ট কৰিলোঁ। ডক্টৰে পাৱাৰটো অকণমান কমিছে বুলি কৈছে, তো চশমা দিছে। তো এইটোৱে চিলেক্ট কৰিলোঁ আৰু এতিয়াৰ পৰা আৰু চশমিছ হৈ গ'লোঁ। এতিয়াৰ পৰা আৰু চশমাটো সংগী হৈ গ'ল আৰু। তো তাৰপিছত ডক্টৰ দেখাই ঔষধ পাতি লৈ এতিয়া ঘৰলৈ আহিছিলোঁ অলপ ছোৱালীজনীক লগ কৰিবলৈ। তো এয়া খেলি আছে মোৰ কোচতে বহি পেলাই। তাৰপিছত ইয়াক লৈ অলপমান পথাৰৰ ফালে যাওঁ, আমাৰ পথাৰৰ ফালে। তো আবেলি সময়ত পথাৰৰ ফালে গৈ ভাল লাগে ন। তো এয়া আহিছোঁ ছোৱালীজনীক লৈ পথাৰৰ ফালে, তাৰ লগতে কেইটামান ফটো উঠিলোঁ আৰু ছোৱালীজনীৰ লগত। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।